আৰপিঅত উল্লেখ থকাৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ যিসমূহ প্ৰশিক্ষিত স্নাতক আছিলে তেওঁলোকক ৮৭০০ টকা কৰি গ্ৰেড পে এটা প্ৰদান কৰা হৈছিলে, কিন্তু ১৭ মাহ প্ৰদান কৰাৰ পিছতে সেই গ্ৰেড পে বন্ধ কৰি সেইটো এটা সেই সময়ত এটা এনমেলি এটা হৈছিলে, কাৰণ আমাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ যিটো ন্যূনতম অৰ্হতা লাগে, ন্যূনতমটো ইণ্টাৰমিডিয়েট, তাত আমাক গ্ৰেজুৱেট প্ৰয়োজন নাই। এতিয়া কাৰোবাৰ গ্ৰেজুৱেট আছে কাৰণে তাত এটা গ্ৰেড পে তেওঁলোকে পাব নোৱাৰে। আজি যদি এখন মহাবিদ্যালয়ত আমাক মিনিমাম তেওঁলোকক মাষ্টাৰ ডিগ্ৰী লাগে, নেট স্লেট লাগে, কোনোবাই যদি কয় মোৰ PhD আছে দৰমহাটো বেছিকৈ দিব লাগে, সেইটোতো নহ'ব। শিক্ষামন্ত্ৰীৰ সংঘাত তুংগত প্ৰাথমিক শিক্ষক সন্মিলনী। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে কোনোপধ্যেই লাভ নকৰে গ্ৰেড পে। শিক্ষামন্ত্ৰীৰ ঘোষণাৰ পাছতেই খৰ্গহস্ত শিক্ষক সমাজ। শিক্ষামন্ত্ৰীক বিভাগীয় নথি অধ্যয়নৰো আহ্বান জনালে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে শিক্ষামন্ত্ৰীক জনাইছে প্ৰত্যাহ্বান। ২০১২ৰ পৰা প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকক প্ৰদান কৰা হৈছে মান্যতা। ৩১ ডিচেম্বৰৰ ভিতৰত গ্ৰেড পেকে ধৰি অন্যান্য সমস্যা সমাধানৰ দাবী। প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদত নিযুক্তিৰ দাবী, অন্যথা সমাগত গুণোৎসৱত গ্ৰহণ কৰিব তলাবন্ধ কাৰ্যসূচী। আমি যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ে দিয়া ভাষ্য আমি শুনিবলৈ পাইছোঁ। অত্যন্ত দুখ অনুভৱ কৰিছোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আচলতে হয়তো গমেই নাপায় যে ষষ্ঠ দৰমহা আয়োগৰে পৰা প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলক মান্যতা ৰাজ্য চৰকাৰে প্ৰদান কৰিছে আৰু সুকীয়া গ্ৰেড পে দি আহিছে। প্ৰসংগটো তেখেতে এই কথাটো কৈছে যে হায়াৰ ছেকেণ্ডাৰী পোষ্টটো হায়াৰ ছেকেণ্ডাৰীৰ মানে পাছ কৰা মানুহৰ কাৰণে পোষ্ট। কিন্তু তেখেতে হয়তো নাজানে যে ২০১২ চনৰ পৰা অসমত প্ৰাথমিক বিদ্যালয়ত নিযুক্তি পাবৰ কাৰণে দিয়া সকলো বিজ্ঞাপনতে হায়াৰ ছেকেণ্ডাৰী 50% অৰ গ্ৰেজুৱেট বুলি বিজ্ঞাপন দিয়া হয়। তাৰমানে নিযুক্তিৰ সময়ত গ্ৰেজুৱেট বিচৰা হ'ব আৰু দৰমহা প্ৰদানৰ সময়ত গ্ৰেজুৱেটৰ দৰমহাটো দিবৰ কাৰণে অপৰাগ বুলি ক'ব, অথচ যিটো দৰমহা ইতিমধ্যে দি থকা হৈছে। শিক্ষামন্ত্ৰী মহোদয়ক আমি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে তেখেতে ষষ্ঠ দৰমহা আয়োগৰ পৰা সমস্ত নথি পত্ৰখিনি অধ্যয়ন কৰক আৰু ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত হৈ থকা স্নাতক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক যে অসম চৰকাৰে স্নাতকৰ মান্যতা প্ৰদানেৰে সুকীয়া গ্ৰেড পে দি আছে, সেই কথাটো তেখেতে আগতে প্ৰথমতে ক্লিয়াৰ হৈ লওক। প্ৰসংগটো হ'ল ৮৭০০ টকাৰ প্ৰসংগটো। ৮৭০০ টকাও গ্ৰেড পেটোও হ'ল গ্ৰেজুৱেটসকলৰ কাৰণে দিয়া গ্ৰেড পে, ৯১০০ টকাটোও হ'ল গ্ৰেজুৱেটসকলৰ কাৰণে দিয়া গ্ৰেড পে। বৰ্তমানে স্নাতক শিক্ষকসকলক প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলক দি থকা ৭৪০০ টকাটোও গ্ৰেজুৱেটসকলৰ কাৰণে দিয়া গ্ৰেড পে হয়। এতিয়া কথাটো হ'ল যে ৮৭০০ টকা ১৭ মাহে দিয়াৰ পিছত কৰ্তন কৰাটো সেইটো কোনো কাৰণতে যুক্তিসংগত কথা হ'ব নোৱাৰে। আমি স্লেব অনুসৰি কাৰোবাক বেছিকৈ দিব, তাত আমাৰ আপত্তি কৰিবলগীয়া একো কথা নাই, কিন্তু আমাক যিটো আৰপিয়ে দিছিল সেই গ্ৰেড পেটো আমাক ঘূৰাই দিব লাগে, সেইটোহে মূল কথা। তেখেতে এই কথাটো বুজাৰ চেষ্টা কৰক যে অসমত কৰ্মৰত প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলক ষষ্ঠ দৰমহা আয়োগৰে পৰা এতিয়ালৈকে